বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছিলোঁ যিহেতু মুখ্যমন্ত্ৰী মহোদয় আজি কেইদিনমান আগত 60,000 নিযুক্তি হৈ গ'ল বুলি ৰাজহুৱাকৈ সাংবাদিকৰ আগত ঘোষণা কৰিছিল। তেখেতে কৈছিল যে 1 লাখ নিযুক্তিৰ 60,000 হৈ গ'ল আৰু বাকীখিনিও কাম চলি আছে। কিন্তু মই আজি যি প্ৰশ্ন সুধিলোঁ এই প্ৰশ্ন আছিল যে কিমান পদ আছে কোন কোন বিভাগত আৰু যোৱা 5 বছৰ ধৰি খালী কিমান পদ হৈ আছে, মে মাহৰ পৰা কিমান খালী পদ আছে আৰু মে মাহৰ পৰৱৰ্তী সময়ত কিমান নিযুক্তি দিলে। এই সন্দৰ্ভত মই বিচৰা প্ৰশ্নৰ উত্তৰ চৰকাৰে দিবলৈ অপাৰগ হ'ল। মোক জনাইছে যে চৰকাৰী বিভাগ তথা কাৰ্যালয়সমূহত থকা পদসমূহ খালী হোৱা আৰু পূৰণ হোৱাটো এটা ধাৰাবাহিক প্ৰক্ৰিয়া। বিত্ত বিভাগে সকলো প্ৰশাসনীয় বিভাগৰ পৰা 4 মাৰ্চ 2022 তাৰিখে পত্ৰযোগে তথ্য বিচাৰিছিল। যথাসময়ত বিভাগসমূহৰ পৰা সম্পূৰ্ণ তথ্য পোৱা নাই। সেই গতিকে তেখেতসকলে মোক উত্তৰ দিব পৰা নাই। কিন্তু ইয়াৰ পূৰ্বৰ বিধানসভাৰ 13 জুলাই 2021 মই যেতিয়া এই একেই ধৰণৰ প্ৰশ্ন এটা তুলিছিলোঁ তেতিয়া মোক কৈছিল যে অসম চৰকাৰৰ 2016 চনৰ পৰা 1,07,149টা পদ খালী আছে। অৰ্থাৎ এই চৰকাৰখনে যোৱা 6 বছৰত 1,07,149টা পদ খালী কৰি থৈছে আৰু এতিয়াও নিযুক্তি দিব পৰা নাই। ইয়াতকৈ আৰু মানে দুৰ্ভাগ্যৰ কথা নাই অসমৰ নিবনুৱাৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে। কাৰণ যদি পদ খালী হৈ থাকে, পদ পূৰণ নহয়, তেতিয়াহ'লে ৰাজহুৱা সেৱা ব্যৱস্থাটো ব্যাঘাত হয়। ঠিক তেনেকৈ মোৰ অন্য এটা প্ৰশ্ন আছিল যে অসম চৰকাৰৰ কিমান আমাৰ যিটো খৰচ হয় বিত্তীয় বাজেটত মূলধনী ব্যয় থাকে আৰু ৰাজহ ব্যয় থাকে। ৰাজহ ব্যয় দৰমহা, পেঞ্চন অথবা ঋণৰ বদলি দিব লগা সেই মূলধন আৰু ঋণৰ যিটো ইণ্টাৰেষ্ট সেইবিলাক থাকে। সেই গতিকে মই দেখা পাইছোঁ যে অসম চৰকাৰে প্ৰকৃততে যদিহে মূলধনী ব্যয় বেছি কৰে তেতিয়াহ'লে আমাৰ আৰ্থ সামাজিক মানে কেপিটেল বেছি হয় আৰু তাৰ যোগেদি ৰাজহুৱা কাম বেছি হ'ব পাৰে। কিন্তু দেখা গৈছে যে যোৱা 5 বছৰত যদিও আমাৰ বাজেটবিলাক 83,000 টকা অথবা 1,22,000 টকাকৈ ধাৰ্য কৰা হৈছিল, মূলধনী ব্যয় মাত্ৰ 17,340 বা 20,000, 26,000, 27,000, 26,000কৈহে হৈ আছে। কিন্তু ৰাজহ ব্যয় হৈছে 65,000, প্ৰকৃত ৰাজহ ব্যয় হৈছে 49,000, 55,000, 56,000, 65,000, 64,000 কোটি টকা। অৰ্থাৎ দা দৰমহা, পেঞ্চন বা বিভিন্ন ধৰণৰ অনুদান ইত্যাদি দিওঁতে আমাৰ বাজেটৰ বেছিভাগ পইচা গৈ আছে আৰু চৰকাৰখনে জোৰা টাপলি মাৰিবলৈ বজাৰৰ পৰা আৰু ঋণ লৈ আছে। আৰু এইটো অতি দুৰ্ভাগ্যজনক। এয়া ভাল বাজেট মেনেজমেণ্ট হোৱা নাই। এইখিনিকে মই অৱগত কৰিছোঁ। কাইলৈতো এটাতো ইতিমধ্যে কেনেকুৱা হ'ব আগজাননী পোৱা গৈছে। আমাৰ FRBMৰ অনুসৰি এটা থাকে যে লিমিট থাকে কিমান পইচা লোন ল'ব পাৰে। কেন্দ্ৰ চৰকাৰৰো লাওলোৱা অৱস্থা, ৰাজ্য চৰকাৰো অনুৰূপ অৱস্থা। সেই গতিকে তেখেতসকলে সেই FRBM এক্টখনকে সংশোধন কৰি আছে। যোৱা সময়ত 29.5 আছিল বোধ কৰোঁ মানে ঋণ ল'ব পৰা ব্যৱস্থাটো আমাৰ এতিয়া সেইটো 32% বৃদ্ধি কৰিবলৈ প্ৰস্তাৱনা দিছে। অৰ্থাৎ আমাৰ ৰাইজৰ ওপৰত জনমূৰি আৰু অধিক ঋণৰ বোজা বাঢ়িব আৰু সেই ঋণেদি চৰকাৰে অলাগতিয়াল ব্যয় কৰিব, প্ৰকৃত মূলধনী ব্যয় নকৰিব। এতিয়া মই দেখুওৱা নিচিনা তেওঁলোকে ৰাজহ ব্যয় বেছি কৰিব যেন অনুমান হৈছে আৰু ইয়াৰ ফলত আমাৰ GDP কেনেকৈ বাঢ়িব মই নাজানো। 1,07,149টা পদ যোৱা 6 বছৰ ধৰি খালী হৈ আছে বুলি যোৱা জুলাই মাহৰ অধিৱেশনত আমাক অৱগত কৰিছিল আৰু এতিয়ালৈকে কিমান পদ পূৰণ কৰা হ'ল সেই তথ্য আজিও দিয়া নাই।